নমস্কাৰ, মই simi আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালে আৰু মোৰো অলপ চলপ ভালে। আৰু আজি মই ভিডিঅ'টো ৰন্ধা বঢ়া বা ক'বালৈ ফুৰিবলৈ যোৱা সেইটো টপিকৰ ওপৰত নহয়, একেবাৰে মই এটা বেলেগ এটা টপিকৰ ওপৰতহে আপোনালোকক ভিডিঅ'টো বনাম বুলি আগবাঢ়ি আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই যাওকচোন। মই গোটেইখিনি কথা আপোনালোকৰ আগত ক'ম, কি হৈছে কি নহৈছে, গতিকে আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এনেও যাবলৈ ওলাইছে আৰু কাৰোবাক সহায় কৰিবলৈ পালে মনটো এনেও ভাল লাগে, বিপদৰ সময়তটো আৰু বহুত। হৈ আহিবা পিহু। এইফালে যাবলৈ ওলালে পিহু আৰু পিহুৰ মা আৰু পিহুৰ দেউতাক, আৰু এওঁ যাবলৈ ওলাইছে এতিয়া মেডিকেললৈ আৰু ট্ৰিটমেণ্টৰ কাৰণে। তাৰপিছত মই তাইৰ লগত আলোচনা কৰিলোঁ। তাই তেতিয়া কৈছে মই এনেকুৱা কৰিলে বহুতখিনি সকাহ পাম, গতিকে ময়ো আৰু এজনী বৌক লগত লৈ 3টা ফ্ল'ৰৰ পৰা যিখিনি যোনে যেনেকৈ পাৰে তেনেকৈ তেওঁক দিলে আৰু তেওঁক সেইটো কাৰণে লৈ গৈছে মেডিকেললৈ। আৰু ৰাতিপুৱা আহি তাই আকৌ ক'লে যে কিবা এটা হেল্প কৰি দিয়াচোন মোক, যে এওঁ মেডিকেললৈ থ'বলৈ। তেতিয়া এওঁ মানে গাড়ীতে লৈ গৈ থ'বলৈ গৈছে। আৰু আমিনো কিনো দিম, আমিওতো ইয়াত নিজে ভাড়া আছোঁ, গতিকে ইমানখিনি আমি সহায় কৰিব নোৱাৰিব পাৰোঁ, কিন্তু যিখিনি পাৰিছোঁ সেইখিনি সহায় কৰিছোঁ। আৰু এতিয়া মেডিকেললৈ নিয়াৰ পিছত তেওঁ বি পজিটিভ ব্লাড লাগে, তো বি পজিটিভ ব্লাডটো পোৱা নাই। আপোনালোকক মই অনুৰোধ কৰিছোঁ, যদি কাৰোবাৰ বি পজিটিভ আছে আপোনালোকে সহায় কৰিব, কমেণ্ট কৰিব, আৰু যদি সেইটোও পৰা নাই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি যাব। দেখিলে আৰু তেওঁলোক যাবলৈ ওলাইছে মেডিকেললৈ। আৰু এওঁ যোনে মানে দেখিছে, যোন গৈছে তেওঁ মোৰ তেজৰ সম্পৰ্কীয় নহয়, আমি ইয়াত থকাৰে মানে বিল্ডিঙৰে মানুহ হয়। আৰু তেওঁৰ আজি 3 মাহ ধৰি অসুস্থ হৈ আছে, বিচনাত পৰি আছে। তেওঁ কোনো নাছিলে, ৱাইফ আৰু হাজবেণ্ড আৰু 1.5 বছৰীয়া এজনী ছোৱালী আছে। তাই মানে সদায় কয়হি যে তেওঁৰ হাজবেণ্ডৰ এনেকুৱা হৈছে তেনেকুৱা হৈছে, কিন্তু অলৰেডি তেওঁৰ হাজবেণ্ডৰ মানে লিভাৰটো ডেমেজ হৈ গৈছে আৰু জণ্ডিছো হৈ আছে বহুত, আৰু বহুত কিবা কিবি কৰিছে মেলিছে, তথাপিতো ভাল হোৱা নাই। সেইদিনাখন ৰাতি আহি তাই মোৰ ওচৰত কান্দিলেহি, কান্দিছে, কৈছেও যে তাইৰ হাতত পইচাও নাছিলে, ঘৰ ভাড়া দিব লাগে, খাব লাগে, বহুতখিনি এজনী মাইকী মানুহৰ ওপৰত গোটেইখিনি দায়িত্ব তাইৰ ওপৰত পৰি গৈছিলে। তেতিয়া মোৰ অলপ বেয়া লাগিছিলে। তো আহি মই মোৰ মিষ্টাৰৰ লগত আলোচনা কৰিলোঁ, কৰি মেলি অকলেতো আমিও ইয়াত ভাড়াই আছোঁ, আৰু গতিকে ইমানখিনি আমিও সহায় কৰিব নোৱাৰিম। তথাপিতো মই ভাবিলোঁ যে 3টা ফ্ল'ৰৰ মানে গ্ৰাউণ্ড ফ্ল'ৰ, ফাৰ্ষ্ট ফ্ল'ৰ আৰু ছেকেণ্ড ফ্ল'ৰ, 3টা ফ্ল'ৰ আছে। যদি প্ৰতিটো ফ্ল'ৰৰে 10 ঘৰ মানুহে যদি 100 টকাকৈও দিয়ে, তেওঁৰ 3000 টকা হ'লেও মানে তেওঁ বহুত সকাহ পাব। সেইটো কাৰণে মই হাজবেণ্ডৰ লগত ডিচাইড কৰিলোঁ, আৰু হাজবেণ্ডে ক'লে যে তাই ভাল পাব জানো, গতিকে মই গৈ তাইক মাতিলোঁ, মাতি পেলাই পাৰ্মিশ্যনটো ল'লোঁ। তাই তেতিয়া ক'লে যে মই মাৰি থৈ যাম দিয়া, তলত মাৰিবা। তাই এজনী 1.5 বছৰীয়া ছোৱালী আছে, আৰু বি পজিটিভ গ্ৰুপটোৰ কাৰণে মানে ব্লাড লাগে, আৰু ব্লাডৰ পৰিমাণ খুবেই কম আছে, 5 নে 4 চামথিং কিবা এটা আছে, আৰু এনেকুৱা থাকিব লাগে 13+ বা 12+ এনেকুৱা কিবা থাকিব লাগে। তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, তেওঁ যাতে ব্লাডটো পোৱাত সুবিধা হয়, আৰু তেওঁ যাতে সুস্থ হৈ ঘৰলৈ আহে। আৰু বেলেগ অইনটো নহ'লেও মানে ছোৱালীজনী মুখলৈ চাই আপোনালোকে সেইখিনি সহায় কৰক, আৰু যিমান পাৰে শ্বেয়াৰ কৰক ভিডিঅ'টো। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ